हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। तो आमी आज पार्वती पहाड़ যাব ওলাইছো। মোৰ লগত আছে ৰাজীৱ, এইফালে আছে মামন আৰু এইজন আছে আংশুমান। ফাইনালি আমি আহি পালো পাৰ্বতী পূজা দিব আহিছে নে নাই? লোৱা লোৱা জলদি চাকি লোৱা, চাকি তাকি লৈ যাব লাগিব। আৰু ইমান ওপৰত উঠিম কেনেকৈ ৰে? মোৰ দেখা পাই ভয় লাগি আছে, নাজানো আৰু। মোৰ ঘামি অৱস্থা নাই আৰু ইমান গৰম দিছে আজি। নাজানো আৰু পাৰ্বতী পাহাৰ আহিম বুলি ইমান গৰম দিলে নেকি। চাকি লোৱা হ'ল ন? লৈ ল'লোঁ। এতিয়া আমি নেক্সট ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ, আপোনালোকে চাই থাকক। কি হ'ল আৰু যাব নোৱাৰা নেকি? ব'লা তেতিয়াহ'লেচোন তোমালোক বহি আছে ইয়াতে। ৱাহ, ৰাজীৱ কি দৌৰি আছে আজি। ৰাজীৱ কি খাই আহিছিলা? ইমান এনাৰ্জি? মামনটো পাৰাই নাই এতিয়ালৈ। আমিতো পিছত থাকিমেই ন। তোমালোকৰ বডিগাৰ্ড হৈ আহিছোঁ যে আমি। অঁ, টাগৰা মানুহ লাগে। 2000 years later. গানা বাজাও। বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি। কেনে পাৰা নাই আৰু আহি কিনে ইয়াতে অলপ ৰখিছোঁ গাইছ। মানে আমি য'তে ৰখি যাওঁ তাতে মানে এই ৰাজীৱে খালি ৰিলছ বনাই থাকে। কি ক'ম আৰু তাক, য'তে ত'তে ৰিলছ বনাই। এই দিছোঁ লাষ্ট পাই কিনে উঠি আহিলে। এতিয়া ৰিলছ বনাব লাগিব, কাৰণ ধুনীয়া না আমিও। সেই তাৰ কাৰণে এজন ছোৱালী চাবচোন গাইছ। ছোৱালী নালাগে, ছোৱালী নালাগে। মোৰ বা আছে, মই বাৰ লগত ভিডিঅ' বনাম, ছোৱালীৰ দৰকাৰ নাই। চাই থকা ভিডিঅ'টো ওপৰলৈকে গৈ আছোঁ, ফালি খেলাম। চ' আমি ফাইনেলি আহি পালোঁ মন্দিৰৰ ওচৰলৈ। তো আহি ইয়াতে অলপ জিৰাই লৈছোঁ। অৱস্থা বহুত বেয়া, ঘামাই চামাই দেখাই পাইছে, অৱস্থা কাঢ়ি লৈ গৈছে। ৰাজীৱৰ পেটৰ বিষত থাকিব পৰা নাই। জীৱ বোলে ৰাতিপুৱা নোখোৱাকৈ আহিছে তো, উঠি কিনে তাৰ বোলে এতিয়া পেট বিষাই গৈছে। আমি অকল বেলেগ বেয়া নোখোৱাকৈ আহিছে। বেলেগ বেয়াটো নাভাবিব, মই ল'ৰা হয়। কোনো নোখোৱাকৈ আহিছে।
তো আমি চবেই নোখোৱাকৈ আহিছোঁ ফাইনেলি কষ্ট কৰি আমি আহি পালোঁ এইটো চব ওপৰলৈ তো আমি এতিয়া এইখিনি চিৰি উঠিব লাগিব আমি এতিয়া পূজা চূজা কৰি তো আমি পূজা চূজা কৰোঁ আপোনালোকে চাই থাকক পাৰ্বতী মন্দিৰ যোনটো আপোনাৰ 2010ত অনুষ্ঠান কৰিছিলে চাই লওক ভালদৰে ৰাজীৱে পূজাত লাগিয়ে গ'ল ৰাজীৱে পূজা দিব চলিছে এয়া চাওক ভক্তিমূলক দাদা মই গোটেইখিনি ভিউ এবাৰ দেখাই দি আছোঁ বহুত ধুনীয়া হয় প্লেচটো সঁচাকৈ ভাল লাগিছে আহি কেনে আহি কিনে এনেকুৱা লাগি আছে কিবা জান্নাতত কিমান ওপৰত ভাবক এবাৰ ধুনীয়া ভিউ ঠাণ্ডা দিনত বেছি ভাল লাগিব চাগে আৰু আহি কেনে আৰু ইয়াতে দেখাই আছোঁ এইটো লিখাই আছে কিমান তাৰিখে অনুষ্ঠান কৰাইছিলে ইয়াতে ৰাজীৱে পূজা দি আছে আমিও পূজা মামন আৰু থাকিল আৰু আংশুমান আছে লগতে আৰু ইফালে এজন আংকাল আহিছে আংকালো গুৱাহাটীৰ পৰা আহিছে মোৰ নাম সংগ্ৰামজিত মোৰ ঘৰ নাজিৰাত আৰু মই এতিয়া লতাশিলৰ পৰা আহিছোঁ লতাশিলৰ আৰু কাৰ নাম অংশুমান মোৰ সৰু ল'ৰাটোৰ নামো অংশুমান হয় নেকি এইজন মোৰ ফ্ৰেণ্ড আংশুমান আৰু আংকালৰ সৰু ল'ৰাৰ নামো অংশুমান আংকালৰ বোলে সৰু ল'ৰাৰ নামো আংশুমান হয় তো কেনেকুৱা লাগিছে ভাইটি ইয়াতে আহি কিনে ভালেই লাগিছে ভাল লাগিছে ভাগৰ লাগিছে নেকি লাগিছে ভৰি বিষাই গৈছে ভৰি বিষাই গৈছে তো কি তোমাৰ কি আমাৰ পূজা দিয়া হৈ গ'ল মাত্ৰ পূজা দি কিনে উঠিলোঁ এতিয়া লাহেকৈ ওলাম আৰু ইয়াৰ পৰা আৰু এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয় তো ছাপোৰ্ট কৰিব আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কষ্টৰ ফল খুজিছোঁ এনে খোজা নাই হয় আৰু ইয়াকো ভালকৈ ছাপোৰ্ট কৰিব যিহেতু আমি একে জাগাৰে হয় ঠিক আছে আৰু তো আমি আগলৈকে ভিডিঅ'টো দেখাম কি কি কৰিছোঁ আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে ভিডিঅ'টো কোনটো পাৰ্ট ভাল লাগিছে কেনেকুৱা আৰু নেক্সট আমি আকৌ আহিব চেষ্টা কৰিম আমাৰ ঠাণ্ডা দিনত আহিব এবাৰ চেষ্টা কৰিম ঠাণ্ডা দিনত ভাল ভিউ ভাল ভিউ হ'ব পূৰা গোটেই কুঁৱলী পৰি থাকিব তো ঠিক আছে ভিডিঅ'টো আমি আগলৈকে দেখাই আছোঁ কণ্টিনিউ কৰিব তো ফাইনেলি আমি আহি কিনে গাড়ীৰ ওচৰ পালোঁ তো আমাৰ বহুত টাইম লাগিলে মিনিমাম আহি পাওঁতে আধা ঘণ্টামান লাগিলে তললৈ আৰু বহুত ভোকো লাগিছে ভোক লাগিছে চব ভোকত চবে হাল্লা কৰি আছে ভোক লগা নাই তো আহক যাওঁ আগলৈ তো আমি ফাইনেলি আহি কিনে খোৱাৰ দোকান পালোঁ লোকেল ধাবা বহুত দিন অহাও নাছিলোঁ চবে ক'লে ব'ল লোকেল ধাবাতে যাওঁ খাই লওঁ বহুত ৰ'দো দিছে তো যাওঁ ভিতৰলৈ চাওঁ কি কি খাব আছে আৰু ভোকো বহুত লাগিছে ব'লক ৰাজীৱ কি খাবা অংশুমান মুৰ্গী পুৰা খাম মুৰ্গী বুঢ়া দাদু কি খাব
আৰু অংশুমান দা ৰাজীৱ কনফিউজ হৈ আছে নেকি তো আমাৰ লাঞ্চ থালি একদম ৰেডি হৈ গৈছে এতিয়া জলদি জলদি খাব লাগে আৰু ঘৰত যাব লাগে অলৰেডি বহুত লেট হৈ গৈছে আৰু ঘামি একদম অৱস্থা নাই যি গৰম গেলা গৰমত চেচ হৈ গৈছোঁ আৰু চ' ফাইনেলি গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল তো আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ বহুত দেৰিও হ'ল ৰাতিপুৱাতে ওলাইছিলোঁ বহুত ভাগৰ লাগিছে আৰু আপোনালোকে পুৰা ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিছে সেইটো জনাব আৰু এইটো আমাৰ যিহেতু ফাৰ্ষ্ট ব্লগ হয় কিবা ভুল হ'বও পাৰে তো অলপমান বেয়া নাপাব আৰু আৰু ভিডিঅ'টো চাই কিনে কমেণ্ট কৰিব যে কেনেকুৱা হৈছে ভাল লাগিছে বেয়া লাগিছে যোনটো লাগিছে আৰু কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ নতুন ভিডিঅ' এনেকুৱা বহুত আহি থাকিব তো কানেক্টেড থাকিব তো ঠিক আছে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই